নমস্কাৰ বন্ধুসকল, অংকিতাছ কিটচেন আৰু গাৰ্ডেন চেনেলটোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক যদি মোৰ চেনেলটোত নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেধৰণৰ সহজ কিছুমান ৰেচিপি পাই থাকিবৰ বাবে। এতিয়া আহোঁ তেল পিঠাৰ প্ৰণালীটোলৈ। ইয়াৰ বাবে মই বৰা চাউলৰ গুড়ি লৈছোঁ 2 কাপ, সাধাৰণ চাউলৰ গুড়ি লৈছোঁ প্ৰায় 2.5 কাপ, মানে আইজং চাউলৰ গুড়ি লৈছোঁ এইখিনি। নিমখ লৈছোঁ 1.5 চামুচ, বেকিং পাউডাৰ লৈছোঁ 1/2 চামুচ আৰু মিঠৈ লৈছোঁ 1 কাপ। এতিয়া আটাইকেইবিধ সামগ্ৰী ডাঙৰ পাত্ৰ এটা লৈছোঁ আৰু পাত্ৰটোত আটাইকেইবিধ সামগ্ৰী একেলগে দি পানীৰে গুলি এৰাতিৰ বাবে থৈ দিম। এনেদৰে এৰাতিৰ বাবে গুলি থ'লে পিছদিনাখন যেতিয়া পিঠাটো তেলত ভজা যায় তেতিয়া বৰ ধুনীয়াকৈ ফুলি উঠে আৰু এইটো হ'ল তেল পিঠাৰ চিক্ৰেট এটা। তেল পিঠাটো পুৰাৰ আগমুহূৰ্তত যদি পিঠাগুড়িখিনি গুলি এনেদৰে পিঠা পুৰা যায় তেতিয়াহ'লে ইমান ধুনীয়াকৈ ফুলি নুঠে, যিমান আগদিনাখন ৰাতি তিয়াই থৈ পুৰিলে ফুলি উঠে। পিঠাগুড়িখিনি যেতিয়া গুলিব তেতিয়া এনেদৰে অকণমান পনীয়াকৈ গুলিব। দেখিছেনে মই কেনেদৰে গুলিছোঁ? কিয়নো পিছদিনাখন ৰাতিপুৱালে পিঠাগুড়িখিনি সিজি পেলাই এনেদৰে গোট মাৰি উঠিব। পিঠা পুৰাৰ আগমুহূৰ্তত হেতা এখনেৰে আগদিনা ৰাতি তিয়াই থোৱা পিঠাগুড়িখিনি এনেদৰে ভালদৰে তল ওপৰ কৰি দিব। এতিয়া কেৰাহী এখনত ৰিফাইন তেল লৈছোঁ অলপ সৰহকৈ আৰু জুইৰ ফ্লেমটো মধ্যমীয়াকৈ ৰাখি এনেদৰে এখন এখনকৈ পিঠা পুৰি গৈছোঁ। দেখিছেনে ইমান ধুনীয়াকৈ ফুলি উঠিছে আৰু ৰংটো কিছু ৰঙচুৱা হৈ পৰাৰ পিছত মই পিঠাকেইখন নমাই থৈছোঁ।